মনৰ যিটো ভাৱ মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কয়। ইয়াত পইচা এটা দিছে, এইখনত দিব লাগে, শিৱলৈ নমস্কাৰ কৰি আৰু মনোবাঞ্ছা পূৰ্ণ হ'ব। ইয়াত চাকিটো জ্বলাই দি এইখিনিত ওম নমঃ শিৱায় নমঃ নমঃ, ওম নমঃ শিৱায় নমঃ নমঃ। ওম নমঃ শিৱায় নমঃ নমঃ, ওম নমঃ শিৱায় নমঃ নমঃ, ওম নমঃ শিৱায় নমঃ নমঃ, ওম নমঃ শিৱায় নমঃ নমঃ। ধূপ জ্বলোৱা ঠাই। When you listen to this dhuni again, বেলেগ ধৰণৰ ফুল দেখিবলৈ বৰ ধুনীয়া। শনি মন্দিৰৰ সন্মুখত বেলেগ ফুল আৰু দেখিবলৈ বৰ ধুনীয়া না। চাৰিওফালে এনেকুৱা পাহি থাকে, পৰি পেলাই সৰি গৈছে এই বাকী দুটা।